যোৱা 15 তাৰিখ জানুৱাৰীত NCSTৰ এতিয়া হিয়াৰিং হৈ গ'ল আসাম সোলাৰ প্ৰজেক্টৰ ওপৰত লাহৰীয়ানত যিটো আসাম APDCLে যিটো 1000 মেগাৱাট সোলাৰ প্ৰজেক্টটো ইমপ্লিমেণ্ট কৰা কথা আছিলে কাৰ্বি আংলং আৰু APDCLে যিটো লেণ্ড এগ্ৰিমেণ্টৰ ওপৰত 90 বছৰ যিটো লেণ্ড এগ্ৰিমেণ্ট কৰিছিলে 18000 বিঘা টোটেল কাৰ্বি আংলং অট'নমাছ কাউন্সিলে APDCLক মাটি দিয়াটো হ'ল আপোনাৰ 24000 বিঘা তাৰে 24000 বিঘাটো ক্লুডুং 6000 বিঘা তাৰপিছত লাহৰীয়ানত 18000 বিঘা টোটেল 24000 বিঘা ইন দ্য নেম অফ সোলাৰ প্ৰজেক্টৰ নামত ইমান বিঘা দিলে 24000 বিঘা তাৰপিছত PSP প্ৰজেক্টৰ ওপৰত আমৃত লয়াৰ আমৃত দিছিলে আপোনাৰ 3500 বিঘা ইটো APDCLক তাৰপিছত আকৌ কলনীত 1495 বিঘা তাত দি আছে টোটেল আপোনাৰ অলমোষ্ট ইফালে 29000 বিঘা নিচিনা APDCLক অলৰেডি এলটমেণ্ট দিয়া হয় তাৰে ভিতৰতে আপোনাৰ 24000 বিঘাটো 24000 বিঘাটো কাউন্সিলক অফিচিয়েলি লেণ্ড এলটমেণ্ট প্ৰিমিয়ামো জমা হৈছে APDCLে 24 crores অফিচিয়েলি লেণ্ড এণ্ড ৰেভিনিউত APDCLে এইটো এলটমেণ্ট ফিজ হিচাপে প্ৰিমিয়াম হিচাপে 24 কোটি টকাত APDCLে কাউন্সিলক জমা দিয়া আছে ডিপজিট কৰা আছে সেইটো উপলক্ষে মানে সেইদিনা যিটো 15 তাৰিখ যিটো জানুৱাৰীত যিটো হিয়াৰিং হৈছিলে দিল্লীত নেশ্যনেল কমিশ্যন ফৰ শিডিউল ট্ৰাইব হেডকোৱাৰ্টাৰত যেতিয়া হিয়াৰিং হৈছিলে তেতিয়া কাৰ্বি আংলং DC অফিচৰ পৰা এডিশ্যনেল ডিপুটি ডিভিশ্যনেল কি কয় এইটো এডিশ্যনেল DCত গৈছিলে মানে ADCত গৈছিলে তাৰপিছত আপোনাৰ APDCLৰ পৰা ৰিপ্ৰেজেণ্টেটিভ হিচাপে সিহঁতে দুজন গৈছে কিন্তু কাউন্সিলৰ পৰা সিহঁতে এবচেণ্ট হৈছে তেতিয়া তাত যেতিয়া হিয়াৰিং কৰা সময়ত যেতিয়া ডিবেটত আহিছিলে তেতিয়া APDCLে কৈছিলে যে আসাম সোলাৰ প্ৰজেক্টটো অলৰেডি উইথড্ৰ কৰা হৈছে গতিকে লাহৰীয়ানত সোলাৰ প্ৰজেক্টৰ কথা নাহে বুলি কৈছিলে গতিকে পিটিশ্যনৰ যিটো কমপ্লেইনটো আছিলে সেই কেছটো ৰিজল্ভ কৰিব লাগে বা ক্লোজ কৰি দিব লাগে বুলি কৈছে তেতিয়া কমিশ্যনে মোক সুধিছিলে যে আৰ ইউ ছেটিছফাইড যে APDCLে কৈছে যে ইয়াত সোলাৰ প্ৰজেক্ট নাই বুলি অলৰেডি আসাম গভৰ্ণমেণ্টে উইথড্ৰ কৰিলে বুলি ক'লে তেতিয়া মই কৈছোঁ ঠিক আছে আসাম সোলাৰ প্ৰজেক্টটো গভৰ্ণমেণ্ট অফ আসাম আৰু APDCLে প্ৰজেক্ট হিচাপে উইথড্ৰ কৰিছে কিন্তু APDCLে পুনৰ NLCIৰ লগত আকৌ চুক্তি কৰিছে জইণ্ট ভেঞ্চাৰ হিচাপে ফৰ 500 মেগাৱাট আৰু 8000 বিঘা অন দ্য ছেম লেণ্ড বুলি মই কৈছিলোঁ তেতিয়া সেই গোটেই কথাটো মই কোৱাৰ লগে লগে কমিশ্যনে আকৌ APDCLক সুধিছে যে আপোনালোকে সঁচাকৈ এইটোৰ ওপৰত কৰিছেনে তেতিয়া সিহঁতে সুধিছে যে হয় আমি এই প্ৰজেক্টটোৰ ওপৰত আমি APDCL আৰু NLCILৰ ওপৰত এগ্ৰিমেণ্ট কৰা হৈছিলে ফৰ 1000 মেগাৱাট মানে আসামৰ ওপৰত যিকোনো ক্ষেত্ৰত আমি মাটিটো বিচাৰি আছোঁ নট অনলি কাৰ্বি আংলং বুলি কৈছে অসমৰ ভিতৰত য'ত হ'লেও আমি এই প্ৰজেক্ট 1000 মেগাৱাটটো আমি ইমপ্লিমেণ্ট কৰিবৰ কাৰণে আমি এই প্ৰজেক্টটো নট অনলি কাৰ্বি আংলং গোটেই আমি অসমৰ ভিতৰতে কৰিব বিচাৰি ওলাই আছোঁ গতিকে আপোনালোকে এইটোলৈ চিন্তা কৰিব নালাগে বুলি কৈছিলে তেতিয়া মই কৈছিলোঁ যে তেনেহ'লে আপোনালোকে যিটো NLCIৰ লগত যিটো জইণ্ট ভেঞ্চাৰ হিচাপে এগ্ৰিমেণ্ট কৰিছে এইটো অসমৰ মাটি নহয় এইটো কাৰ্বি আংলং 6 কিলো এৰিয়াৰ মাটিত সেই মাটিৰ এৰিয়াত আপোনালোকে তাতো কৰিবই নোৱাৰে সেই গতিকে আপোনালোকে কিয় এইটো কৰিলে মই এইটো লাইনতে গৈছিলোঁ এইটো লাইনটো মই এনচাৰটো দিছিলে তেতিয়া কমিশ্যনে সিহঁতক সুধিছে যে এই প্ৰজেক্টটো আপোনালোকে যে 500 মেগাৱাটটো আৰু 8000 বিঘাটো ছেম প্লট হয়নে ছেম প্লট বুলিতো কোৱা নাই সিহঁতে তেতিয়া সিহঁতে এনচাৰ দিছিলে যে হয় আমি এগ্ৰিমেণ্টটো কৰিছিলে আৰু মাটিৰ এগ্ৰিমেণ্টটো আমি 18000 বিঘাটো আমি কাউন্সিলৰ লগত চুক্তি আছে 90 বছৰৰ কাৰণে আৰু আমি জইণ্ট ভেঞ্চাৰ হিচাপে আমি এগ্ৰিমেণ্ট কৰিছে কিন্তু এইটো ফাইনেল হোৱা নাই গতিকে সোলাৰ প্ৰজেক্টটো হ'বনে নাই তাত আমি এতিয়ালৈকে চিকিউৰিটি হোৱা নাই এতিয়ালৈকে ফাইনেল হোৱা নাই
গতিকে ফৰ দ্যাট মেইন টাইমছ আপোনালোকে এই সোলাৰ ইন দ্য নেম অফ সোলাৰ প্ৰজেক্টৰ কাৰণে কেছটো উইড্ৰ মানে ডিছমিছ কৰিব পাৰে বুলি PDCL ফালৰ পৰা কমিশ্যনলৈকে জনাইছে সেইদিনা এইটোৱে আছে তেতিয়া কমিশ্যনে কৈছে যে কাউন্সিললৈ মানে লেণ্ড প্ৰেজেণ্ট লেণ্ড ষ্টেটাছটো কেনেকুৱা মই কৈছোঁ যে উইদিন কাউন্সিল আৰু APDCLৰ যিটো এগ্ৰিমেণ্ট সেই এগ্ৰিমেণ্টটো লেণ্ডৰ ওপৰত যিটো এগ্ৰিমেণ্টটো সেইটো চুক্তিটো উইড্ৰ কৰিব লাগে আৰু কেঞ্চেল কৰিব লাগে কাৰণ সেই মাটিটো কেঞ্চেল নকৰাৰ কাৰণে আজি APDCLৰ হাতত 90 বছৰ থকাৰ কাৰণে 18,000 বিঘা বা 24,000 বিঘাটো সেইটোৰ মাটিটো লৈ ইহঁতে মানে বেলেগ কোম্পানীত বেলেগ ঠাইত গৈ মানে ফাইনেন্স স্পন্সৰ কাৰণে বিচাৰি কৰি আছে গতিকে ফাৰ্ষ্টটো আপোনালোকে সেই মাটিটো উইড্ৰ কৰিব লাগে বুলি আমি এতিয়া তাতে কমিশ্যনত এইটো কথাটো সুধিছিলোঁ সেই কথাটো আমি জনাইছিলোঁ তেতিয়া কমিশ্যনে কৈছে যে আমি কাউন্সিলক আমি ৰিপৰ্ট পঠাম বা মাটিৰ ষ্টেটাছটো খুজিম বুলি কৈছে সেইটো Pini labang so press meet ke hang nang pa ke bang ke la hello ilitum Karbi Anglong lapen disemet Karbi Anglong lapen di Mahasau kang along ilitum along le phelang corporate company tu pan ilitum non kesri bom BGP kopenatum penajok alang litum ongdong adim alang litum corporate company tu pen son project KBJ amenten alang letum long le nang kacerai lahaya puthak nilitum IPP pen jesemet kedam kang apor pen nilitum tek an pen la pen nilitum legal tuar pen nilitum kacesong kon bom lahaya puthak non isi pen isi nilitum progress kon bom la sila bang so puthak rada tunta nang chini nang tok je posi nilitum ki claim bom wanang deng sikile loma lahai puthak nilitum ki than kon je pan CP ni labang so press meet nang tu pan nang litum pen ke than kon je pan nilitum pa pon lo se met pet la kel hello non kedam tang 15 January 2026 nil je semet la kedam tang solar project lahoriana long labang solong le bang ke semet ADB tu funding bang ke alang litum ciwidro det penajo labang so project bang ke ington parlo setame along le bang ke already PDCL tum pan allotment ki pitang lo la solong le bang ke alang tum allotment si cancel selang la so por sin le tum NCST long si labang so along le stame allotment bang ke nang tum prap jin pen si cancel nang ji walam pen ajok sin le tum la NCST long petition pilo la sila bang so puthak stame kedam tang December 15 January 15 arni hearing dolo la sila so hearing ateng panel tum report labang so alam puthak stame muan presiden sar pen jok sila nang deklar ko la pen hinia bang ke colonial long pump storage project labang so long le aputhak stame tum sesong kon bom la solam talo la pen disemet non malot ilitum disemet la VGR alam puthak pustame ilitum council ilitum labang so sai kopi potsi mingkan hinik kithom pardera pistame labang so VGR puthak election claim director lahai puthak konatsi kile damde kopi si kichok damde ma lahai puthak ilitum kedam tang pen stame ilitum la VGR alam ilitum kedam tang la litsong akizat wana long stame ilitum labang so alam VGR alam ilitum speklang dun lo sidame labang so VGR alam pen jok Karbi Anglong ahut isi hor chudud lo sidame non bang ke court along subjudice pu pen jok sila bang so sai bang ke lang tum delay mate ka pader je pan tum claim bom sidame ahok peda bang ke labang so VGR ke ki claim bu de ji ason hang ta ve kusni ludum thekdam lo kasila so puthak sta menil tum kachinia teng pen muan presiden penezok sta mela puthot nang deklar ko la son thomalam lo thek penil tum la muan than po la pen son thak si umrang solong cement plant ambani apan long leki pia puthak sta menil tum epong hearing pido edlo la solam sta me muan deklar kon ko la hailo nil tum pini je semet clear subject apu taksi nang litum
pini nil tum IPP pen labang so press meet kan esok rada tung pan ke than ke pachini peklar kon je pan sin nil tum labang so press meet maten ang tung pan phak kon lo la sinili alamang la kado ka venili ding wedet ko president pen masi alang li kado ka ve nil tum ke long an detail la hai kado we senior documents samil tum long do la hai kado ka ve puthak kustami alang li kan si peklar kon ko la simwan jong si ke than ji dolang ko tang te tum party ben pe kun tam dolang ko sialang tum pen aku pachini kon thuna ni lin pen lan se kan